ইজনীয়ে মাথাটো খাবলৈ ফোন কৰিলে আৰু হেল্ল' জান শুনিছা? কি হ'ল কোৱা? জান এইবাৰ বিদুৰ ভাই চিজনটো বোলে ফিল্ম বনাব, গম পাইছা? ইউটিউবত বোলে আৰু ফ্ৰীকে চাব নোৱাৰিম। তাতেনো কি হ'ল, নাচাওঁ আকৌ। নহ'ব জান, মই চামেই। ইউটিউবত যদি নিদিয়ে কেনেকে চাবা আকৌ? সেইটো কাৰণেতো তোমালৈ ফোন কৰিছো মই। মোলৈ ফোন কৰিলে কি মই ইউটিউবত দিয়াই দিব পাৰিম নেকি? ইউটিউবত দিয়াই দিব নোৱাৰা, কিন্তু মোক চিনেমা চাবলৈতো লৈ যাব পাৰিবা ন? খতম বাপেকে, এইজনীক চিনেমা চাবলৈ লৈ যোৱা মানে মোৰ পকেট উদং। সেইটো কৰিব পাৰিম পিছে, কিন্তু মোৰ একেবাৰে সময় নাই জানানে। তুমিনো কি কৰা ঘৰত? মোবাইল পিটিকিহে বহি থাকা। মোক লৈ যাব নোৱাৰা নেকি চিনেমা চাবলৈ? চেষ্টা কৰি চাম, পিছে যোনদিনাখনেই ৰিলিজ নহওক কিয় সেইদিনাখনেই মোৰ কাম থাকিব, গম পাইছানে? মই সেইবোৰ নাজানো, তুমি মোক চিনেমা চাবলৈ নিবই লাগিব। জান যোৱা মাহত কি হ'ল জানানে? নাজানো, কি হ'ল নো? যোৱা মাহত মোৰ লগৰ এটাই ছোৱালী এজনী পলুৱাই লৈ আহিলে। তোমাক তেতিয়া কি সিহঁতে বিয়াখন পাতি দিব কৈছে নেকি? নহয় বিয়াখন পাতি দিবলৈ কোৱা নাই, কিন্তু সি ছোৱালী পলুৱাই আনিলে যে তাই সেন্দুৰ এটা কিনিবলৈ পইচা নাছিলে, গম পাইছানে? তেতিয়াহ'লে তুমি সেন্দুৰ এটা কিনি দিলা নেকি? নকৈছাহে আৰু, তাক সেন্দুৰ কিনি দিয়া বাহিৰে মই তাক খোৱা বোৱা, হোটেল পলুৱাই লৈ গৈ হোটেলতহে থাকিলেগে। হোটেলৰ খৰচ, গাড়ী খৰচ, তাৰ ঘৈণীয়েকলে কাপোৰ খৰচ, গোটেই পইচা দিব লগা হ'ল নহয়। যিকেইটকা পইচা ঘটিছিলো সেইকেইটকা গোটেইকেইটকা দি দিবলগীয়া হ'ল। সিহঁতে বোলে ঘৰলৈ অহা পিছতহে মোক পইচা ঘৰলৈ অহা পিছত দিব, তাতেনো কি হ'ল? ঘৰলৈ আহিলে দিব বাৰু। তোমাৰ চিনেমাখন যে চাব যাব লাগিব, সেইটো কাৰণে কৈছিলো তোমাক। তাৰ পইচা দিয়াৰ লগত আমাৰ চিনেমা চাবলৈ জানো কি কথাটো থাকিলে? আছে কথা, বহুত কথা আছে। মানে তোমাৰ চিনেমাখননো কেতিয়া ৰিলিজ হ'ব? আৰু এমাহমানৰ পিছত হ'ব চাগে। সেইটো কাৰণেই মই কৈছো, সিহঁতে এমাহমানৰ পিছত নাহে যে, মানে মোৰ ওচৰত পইচাও নাই যে। মই সেইবোৰ নাজানো, মোক যেনেকে হ'লেও চিনেমা দেখাই আহিবই লাগিব। তুমি য'ৰ পৰা ধাৰ হ'লেও মোক নিব লাগিব। মই আকৌ ক'ৰ পৰা ধাৰ কৰিম? সেইবোৰ মই কি জানো, তুমি য'ৰ পৰা ধাৰ কৰা কৰিবা, কিন্তু মোক চিনেমা চাব নিবই লাগিব। হ'ব বাৰু, কিবা এটা কৰিব তোমাক চিনেমা চাব নিম। জান বেলেগ কথা এটা আছিলে, শুনিবা নেকি? কি হ'ল কোৱা? মানে ক'বলৈ পাই লাজেই লাগিছে। লাজ লাগিছে যদি নকবা যা। শুনা কৈছো শুনা। দেহা কিছ এটা দিবা নেকি? দিনো কলিজা, কিয় নিদিম নো? এনেকুৱা কিছ নহয় দেহা। তেতিয়াহ'লে আৰু কেনেকুৱা কিছ? মানে মোক ওচৰৰ পৰা দিব লাগিব। সেইবোৰ একো নহ'ব, এইবোৰ চব বিয়াৰ পিছতহে পাবা। হয় নেকি? যি কৰিব আছে বিয়াৰ পিছতহে পাবা। দেহা, চিনেমা চাবলৈ গ'লে তুমি মোক বেগ এটা কিনি দিবা দেই। কিনি দিম বাৰু, আৰু কিবা লাগিলে কৈ দিয়া। তুমি মোক কিমান ভাল পোৱা, আৰু কিবা কিনি দিবা। কোৱা কি কিনি দিব লাগে? দেহা, মোৰ যে ফোনটো বহুত হেং মাৰে, মোক নতুন ফোন এটা লৈ দিবা নেকি? দিম, কিয় নিদিম বাৰু, তোমাক নিদি কাক দিম মই? থেংক ইউ দেহা, থেংক ইউ। এতিয়া দিনটো কেতিয়াহে লাগিছে চিনেমা ৰিলিজ হোৱা। এমাহৰ ভিতৰত হ'লেই হ'ল আৰু। তেতিয়াহ'লে এমাহৰ আগতে আমি বিয়াখন পাতিব লাগিব ন? এমাহৰ আগত বিয়া? সেইটো আকৌ কিয়? মই এতিয়া বিয়া হ'ব নোৱাৰো দেই। এমাহৰ আগত নোহোৱা যদি কেতিয়া হ'বা? আৰু 5-6 বছৰৰ মানৰ পিছত হ'ম। তেতিয়াহ'লে বিদুৰ ভাইও 5 বছৰৰ পিছতে চাম আৰু ন? 5-6 বছৰৰ পিছত? তেতিয়াহ'লে আমি চিনেমা চাবলৈ কেতিয়া যাম? আৰু মোৰ বেগ আৰু মোবাইল? তুমি যেতিয়া এতিয়া বিয়াটো নোহোৱা, তেতিয়া 5-6 বছৰতে বিয়া পাতিবা, আৰু 5-6 বছৰত বিয়া পাতিম, বিয়া পাতি চিনেমা চাব যাম, তোমাক বেগ চেগ কিনি দিম। দেহা, বেগ চেগ কেইটা এতিয়াই কিনি দিয়া আকৌ, চিনেমা বাৰু পিছতে যাম। নাই নহ'ব দেই, যি দিম বিয়াৰ পিছতে দিম, বিয়াৰ আগত একো নহ'ব।